গুড মৰ্ণিং গাঁৱলীয়া বোৱাৰীৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু এইফালে পুৱাৰ ভাগত ফুলখিনি চাওকচোন, ইমান বেছি ধুনীয়াকৈ ফুলে। আৰু এইটো ফুলটো হৈছে 9 বাজি ফুল, আৰু 9টা বজাত বহুত বেছি ধুনীয়াকৈ ফুলে। সেইকাৰণে তাৰমানে 9 বাজি ফুল নামি। আৰু এইফালে গৰু দি হাল বাই আছে খৰিহাৰ দেখি বা এটা ভাল লাগি গ'ল। আৰু এইবিলাকতো নৱপ্ৰজন্মই দেখাই নাপায়, আৰু গাঁৱতে নহৈছে, আমাৰ টাউন চহৰত ক'ত দেখা পাব। সেইকাৰণে গাঁৱৰ পৰিৱেশৰ অলপ এটা ভিডিঅ' কৰি দিলোঁ। আৰু আগতে এনেকৈ গৰু দি হাল বাই খেতি কৰা আছিল মানুহে, সেইকাৰণে খেতিবিলাকো ভাল হোৱা আছিল। আৰু আজিকালি নাই, এনেকৈ চব ট্ৰেক্টৰ ওলাই গৈছে, আৰু ট্ৰেক্টৰেদিয়ে হাল বাই গোটেও। সেইকাৰণে এইবিলাক পৰিৱেশ দেখাই নোপোৱা হৈছে। আৰু এইফালে আমাৰ ধান মাৰি মাত্ৰ খেৰখিনি সেনেকৈ থৈ দিছে, খেৰখিনি অনা হোৱা নাই। আৰু বাবাক চাওকচোন, তাৰমানে ঘৰৰ পৰা বাহিৰত অলবা পালি আৰু সি বিৰাট ভাল পায়, তুলকে অহাৰ পৰা হয় ঘূৰি থাকিব। কিন্তু বাহিৰৰ পৰা যেতিয়া ঘৰত সোমাব খুজিম, নাই ঘৰত নোসোমে, উঠেও ঘৰত নোসোমে, ইমান বেছি তুলকে ঘূৰি থাকে। আৰু এইফালে আমি পিছফালে বাবেলিৰ এক্টিং চাই আছোঁ। কালি তাৰমানে সি পূজা চাব গৈছিল, পূজাৰ পৰা আহি এক্টিং দেখি আছে। ইফালে আমাৰ মায়ে ভাত বনাই আছে, ইফালে মাংস বনাই আছে, ইফালে বাংনা ভাজি আছে। ক'ত কিবা খাবা আৰু আপোনালোকে যে ফটকে খাব বিচাৰে, আমাৰ মানে এইবিলাক ফটকে ৰান্ধিব জানে। আৰু এইফালে বেঙেনা ভাজা হৈ আছে, এইফালে মাংস দিয়া আলু বিলাহী ভাজি থৈ দিছে। ইফালে চব্জি বনাবাক লগিন আলু, বন্ধাকবি, মূলা। ইফালে দালি হৈ আছে, দালি বাগে ভাত আছে, পূৰা ৰান্ধি আছে। আৰু এইফালে আমাৰ ভাত ৰেডি, আৰু মাংসখিনি চাওকচোন, কালাৰ বাপৰে বহুত বেছি ভাল হৈছে। আৰু লোকেল চিকেন আজি বহুত বেছি খাবাও, বহুত বেছি সোৱাদ হৈছে। আৰু এইফালে দালি, এইফালে চব্জি, মিক্স চব্জি, আৰু এইফালে বাংনা ভাজি, আৰু কৰ্দে জ্বালা দুটা এনেই দিছোঁ দিয়ক নাখাওঁ, অলপ চলপ খাম, কিন্তু বহুত দুটা কৰ্দে জ্বালা খাব নোৱাৰোঁ বাপৰে বাপ। আৰু এইফালে